মই ধ্ৰুৱজিত চৌধুৰীয়ে বিবিধ অসম চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি 22 মাৰ্চত হ'বলগীয়া জনতা কাৰ্ফিউৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে সকলোৰে এটা অনুৰোধ, সকলো ৰাজনৈতিক দল, সকলো ধৰ্মীয় দল, সকলোবোৰ বাদ দি কালি জনতা কাৰ্ফিউ সফল কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। প্ৰথমতে জানিম কাৰ্ফিউ কি। কাৰ্ফিউ হৈছে যেতিয়া প্ৰশাসনে কোনো এটা হিংসাত্মক পৰিস্থিতি বা তেনেকুৱা কোনো এটা ঘটনা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে তেতিয়া কাৰ্ফিউ নিৰ্দেশ দিলে প্ৰত্যেকজন ব্যক্তিয়ে ঘৰৰ বাহিৰৰ পৰা ওলাব নোৱাৰে। কাৰ্ফিউ সম্পূৰ্ণ সুকীয়া। ইয়াত হৈছে জনতাই নিজে নিজে কাৰ্ফিউ লৈছে, মানে জনতাই নিজে নিজে ঘৰৰ পৰা বাহিৰ নহয়। ইয়াৰ এটা নিৰ্দিষ্ট উদ্দেশ্য আছে। উদ্দেশ্যটো আগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে তেনেকুৱা এটা নিৰ্দেশ দিছে। এতিয়া কথাটো হ'ল কোনো এটা অনুজীৱ বাচি থাকিবলৈ ইয়াক শক্তি দৰকাৰ। এই শক্তি ক'ৰ পৰা পায়? ই খাদ্যৰ পৰা পায়। খাদ্য ক'ৰ পৰা পাব? ই কোনো এটা প্ৰাণীৰ দেহত প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰিলে তাৰ পৰা ই শক্তি আহৰণ কৰিব আৰু তাৰ পৰা ই বংশ বিস্তাৰ কৰিব। আৰু যেতিয়া এটা অনুজীৱ অন্য কোনো ঠাইত থাকে নাইবা কোনো এটা পদাৰ্থত থাকে, জড় পদাৰ্থ থাকে, তেতিয়া তাৰ পৰা ই খাদ্য সংগ্ৰহ কৰিব নোৱাৰে, ই শক্তি নাপায়, গতিকে ই জীৱটো তাৰ পৰা নিজে নিজে মৰি যাব। যদি আমি এই 22 মাৰ্চৰ দিনা সকলোৱে ঘৰত থাকোঁ নাইবা কোনো পাব্লিক প্লেচ ইউজ নকৰোঁ, তেতিয়াহ'লে তাত থকা যিখিনি জীৱ আছিল, যিখিনি অনুজীৱ আছিল, সেইখিনি নিজে নিজে মৰি যাব নাইবা অন্য মানুহলৈ ই সংক্ৰমণ কৰিব নোৱাৰিব। যিহেতুকে সকলোৰে জ্ঞাত যে ইয়াৰ কোনো প্ৰতিষেধক বা ইয়াৰ কোনো মেডিচিন নাই, গতিকে আমাৰ সংক্ৰমণ নহ'বৰ কাৰণে আমাৰ সাৱধানতাখিনি যথেষ্ট এতিয়া আশা হৈ পৰিছে। গতিকে চাফ চিকুণ বজাই ৰখা আৰু প্ৰত্যেকে ইয়াৰ বিষয়ে সজাগ হোৱাটো অত্যন্ত জৰুৰী। আৰু এই সময়ত বিভিন্ন উৰা বাতৰি কোনো যাতে বিশ্বাস নকৰে, আৰু যদি কোনোবা কিবা জানিব লাগে থাকে তেতিয়াহ'লে ইণ্টাৰনেটত www.who.int ৱেবছাইটত চাব পাৰে। আৰু আমাৰ হেল্পলাইন নাম্বাৰ 104 টোল ফ্ৰী নাম্বাৰ, ইয়াত সকলো বিষয় জানিব পাৰিব। আৰু এইখন মোৰ দেশ, আপোনাৰ দেশ, গতিকে দেশৰ সুৰক্ষা ৰাখক, নিজৰ সুৰক্ষা ৰাখক। আৰু আজি ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো অলপ হ'লেও কিবা সহায় কৰিব বুলি আশা থাকিল। ধন্যবাদ।